এক অসমৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো কেইদিনমান আগতে 4-5 দিনমান আগতে শিক্ষা বিভাগৰ ফালৰ পৰা এটা নম্বৰ প্ৰভিঞ্চিয়েলাইজেশ্যন বুলি এটা ইনফৰমেশ্যন আহিছিলে। সেইটো অহাৰ পিছৰ পৰা শিক্ষকসকলৰ প্ৰতিবাদ, বিভিন্ন দল সংগঠনৰ প্ৰতিবাদবোৰ দেখি শিক্ষা বিভাগে সেই ফলটো সলনি কৰিবলগীয়া হৈছে। বৰ্তমান শিক্ষা বিভাগে বা শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ ডাঙৰীয়াই ভিডিঅ' কনফাৰেন্স যোগে স্পষ্টতা দিছে যে নম্বৰ প্ৰভিঞ্চিয়েলাইজেশ্যনটো ডাইৰেক্টলি এনেকুৱা নহয়, প্ৰাদেশিকীকৰণ কৰা হ'ব। সেইটো কেনেকুৱা হ'ব, কি ধৰণে হ'ব, তেওঁ ভিডিঅ' কনফাৰেন্সত স্পষ্টতা দিছে। আপোনালোকক প্ৰথমতে সেই ভিডিঅ' কনফাৰেন্স সেই ভিডিঅ'টো দেখুৱাই আছোঁ আপোনালোকে চাই, আৰু আপোনালোকৰ মতামত যিটো আছে সেইটো কমেণ্ট বক্সত জনাব। আপোনালোক লাগি থাকক, আপোনালোকৰ কামটো হ'ব। এইটো আপোনালোকৰ এইটো বুজাত ভুল হৈছে। বুজাত কথাটো এনেকুৱা যে আমাৰ প্ৰাদেশিকৰণৰ আইন 2017 আজ এমেণ্ডেড আপ টু 2018 তাৰ আওতাৰ ভিতৰত যিখিনি আহিলে সেইখিনি আমি প্ৰাদেশিকীকৰণ সেই শিক্ষক শিক্ষয়িত্ৰীসকলক কৰিলোঁ। 2017 চনৰ আইনখনে কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা নাই। বিদ্যালয় প্ৰাদেশিকীকৰণ নকৰাৰ কাৰণটো হ'ল যে আমাক জনসংখ্যা অনুযায়ী যিমান বিদ্যালয় লাগে তাতকৈ আমাৰ বেছি ইতিমধ্যে আছে। গতিকে আমাক আৰু ওপৰঞ্চি বিদ্যালয় দৰকাৰ নাই। আমাৰ 26,000 গাঁও আছে, কিন্তু আমাৰ 46,000 আমাৰ প্ৰাথমিক শিক্ষানুষ্ঠান আছে। তাৰমানে এখন গাঁৱত 2-3খনকৈ স্কুল আমাৰ ইতিমধ্যে আছেই। গতিকে আমাক আৰু অধিক বিদ্যালয়ৰ প্ৰাদেশিকীকৰণৰ কথাটো নাই। বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ 2021 চনতো নাই। লাষ্ট বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ হৈছে 2013 চনত। এতিয়া এই আইনৰ আওতাত যিসকল পৰিছে তেওঁলোকক কৰা হ'ল, আৰু যদি আইনৰ আওতাত ক'ৰবাত আছে, কিবা কাৰণত থাকি গৈছে, আমি জনাততো থাকি যোৱা নাই, যদি থাকি গৈছে হ'ব। আৰু এই আইনখনৰ কোনো সংশোধনীৰ কথা বৰ্তমান চৰকাৰে বিবেচনা কৰা নাই। দুটাত তাৰিখটো আপুনি ল'ব নোৱাৰে, তাৰিখ আপোনাৰ এটা। আজি হ'ল 26 জুলাই 2022। মই এতিয়া আজি যদি কওঁ যে কিবা এটা অৰ্ডাৰ বাহিৰ কৰোঁ যে আজি দি পেলাই, মই যদি তাৰ ইফেক্ট ডেটটো মানে কওঁ যে এইটো বেক ডেটত অমুক তাৰিখৰ পৰা হ'ব, এইটো এটা গ্ৰহণযোগ্য কথা নহয়। গতিকে যি তাৰিখত তেওঁলোকক অনুমতি দিছে বা চিঠিখন ইছ্যু কৰিছে সেই তাৰিখটোৱেই বিবেচনা কৰিব লাগিব। বেক ডেট এটা কোনো ধৰণে আইনত সিদ্ধ কথা নহয়। স্কুলটো আমি কিয় বন্ধ কৰিম? তেওঁলোকে নিজে এইবিলাক ৰাজহুৱা প্ৰচেষ্টাত কোনোবা স্কুল খুলিছে, চলাইছে, চলি আছে। কিন্তু আমি ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ বিদ্যালয়ে নহয়, লগতে মহাবিদ্যালয় সেইখিনিৰো ব্যৱস্থাপনাৰ মানে আইনগত এটা ব্যৱস্থাপনা বিদ্যালয়ৰ ক্ষেত্ৰত আছে, মহাবিদ্যালয়ৰ ক্ষেত্ৰতো আমি কৰিবলৈ গৈ আছোঁ। চাওক, ইয়াৰ কাৰণে এখন লিখিত শিক্ষা ক্ষেত্ৰ বুলি আঁচনি আছে। তো আঁচনিখনত যি গাইডলাইন দিয়া আছে সেই গাইডলাইন মতেই হ'ব। মূল অবজেক্টিভটো হৈছে এমালগেমেশ্যন কৰা বা বিদ্যালয় একত্ৰীকৰণ কৰাৰ মূল অবজেক্টিভটো হৈছে যে যিবিলাক বিদ্যালয়ত কম এনৰোলমেণ্ট আছে, আনছাষ্টেইনেবল নাম্বাৰ অফ এনৰোলমেণ্ট, সেই বিদ্যালয়সমূহ ওচৰৰ অন্য বিদ্যালয়ৰ লগত তাক মাৰ্জ কৰি দিয়া বা এমালগেমেট কৰি দিয়া, যাতে আমি ৰিচোৰ্চ ইউটিলাইজেশ্যনটো আমাৰ হিউমেন ৰিচোৰ্চ হওক, ইনফ্ৰাষ্ট্ৰাকচাৰ হওক, সেইখিনিক যাতে আমি অপটিমাম ৰূপত আমি দিব পাৰোঁ। আজি 2খন বিদ্যালয় যদি হৈ থাকে, 2খনত 5 লাখ টকা দিব লাগিব আন্তঃগাঁথনি উন্নয়নৰ। 2খন যদি এখন একেলগ হয়, আমি এখনতে আমি 10 লাখ টকা দিব পাৰিম। আজি 5জন শিক্ষক তেওঁলোকে 3খন বিদ্যালয়ত যদি সিঁচৰিত হৈ থাকে, এজনত 1খন, এজনত 2খন, এজনত 3জন, আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা ক'ৰবাত 5, ক'ৰবাত 10, ক'ৰবাত 15, 3খন বিদ্যালয় যদি একেলগ কৰি দিওঁ, আমি এখন বিদ্যালয়তে 5টা শ্ৰেণীৰ কাৰণে 5জন শিক্ষক দিব পাৰিম। ৰাইট টু এডুকেশ্যন এক্টৰ কথাটো হ'ল মিনিমাম, যে মিনিমাম 1 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত এখন বিদ্যালয় থাকিব পাৰে। এতিয়া 1 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত নগৰ অঞ্চলত যদি 2খন বিদ্যালয় আছে, 2খনতে ভাল এনৰোলমেণ্ট আছে, 2খন বিদ্যালয় থাকিব। কিন্তু 1 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত যদি 2খন বিদ্যালয় আছে, 2খনতে এনৰোলমেণ্ট বেয়া, তেতিয়াহ'লেতো একত্ৰীকৰণ কৰিবই লাগিব। এইটো মিছা কথা, এইটো মিছা কথা। আৰু বিদ্যালয় একত্ৰীকৰণ যেতিয়া আমি ৰাইজক বুজাইছোঁ, অবজেক্টিভটো কি? অবজেক্টিভটো হ'ল গুণগত শিক্ষা প্ৰদান কৰিব লাগে, পৰ্যাপ্ত শিক্ষা দিব লাগে, আৰু আন্তঃগাঁথনি উন্নত কৰিব লাগে। তাৰ কাৰণে আমাৰ যি ৰিচোৰ্চ আছে, আমাৰ যিখিনি সমল আছে, তাৰ সঠিক ব্যৱহাৰ কৰিব লাগে। তাৰ কাৰণে এই এমালগেমেশ্যনটো কৰা হৈছে। আজি মানুহে পৰিসংখ্যা নাজানে, কিমানখন বিদ্যালয়ত এজনীয়া শিক্ষক, দুজনীয়া শিক্ষক, এই কথাটো কৈ থাকোঁ আমি, কিন্তু ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ কথাটো আমি কিয় নকওঁ? আজি মাধ্যমিকত 100তকৈ কম
এনৰোলমেণ্ট থকা অৰ্থাৎ মাধ্যমিক মানে হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল 100তকৈ কম এনৰোলমেণ্ট থকা বিদ্যালয়ৰ সংখ্যা 1000। তাৰমানে আমি অসম চৰকাৰে 1000খন ছেকেণ্ডেৰী স্কুল চলাই আছোঁ য'ত এনৰোলমেণ্ট 100তকৈ কম। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা আছে, তেওঁলোকে যেতিয়া আমাক এটা ক্লাছৰুমৰ গ্ৰাণ্ট দিয়ে বা আমি গ্ৰাণ্ট দিওঁ যে মিনিমাম 40 ষ্টুডেণ্ট এটা ক্লাছত থাকিব লাগে। যদি 40 ষ্টুডেণ্ট থাকিব লাগে 5টা শ্ৰেণীত 4-5 গুণ 20 200 ছাত্ৰ ছাত্ৰী মিনিমাম থাকিব লাগে। কিন্তু সেই মিনিমাম ছাত্ৰ ছাত্ৰী নথকা শিক্ষানুষ্ঠান মাধ্যমিক শিক্ষানুষ্ঠানৰ সংখ্যা আমাৰ 1000তকৈ অধিক। এই স্কুলখিনি আনছাষ্টেইনেবল। গতিকে য'ত ছাত্ৰ ছাত্ৰী আছে এমালগেমেশ্যনৰ কথাই নাহে, একত্ৰীকৰণৰ কথাই নাহে। ছাত্ৰ ছাত্ৰী নাই, একত্ৰীকৰণ হ'ব লাগিব, ইমানটোৱে কথা। ডিষ্টেঞ্চটো মূল নহয়, ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো মূল। আৰু আপোনালোকেও যেতিয়া এই সম্পৰ্কে তদন্ত কৰিব, কোনোবাই আপত্তি অভিযোগ কৰিলে প্ৰথম প্ৰশ্নটোৱে কৰিব আপোনাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ সংখ্যা। এই আনছাষ্টেইনেবল 5জন ছাত্ৰ ছাত্ৰী 6গৰাকী শিক্ষক এনে ব্যৱস্থাৰে আমাৰ অসমৰ শিক্ষা ব্যৱস্থা চলিব নোৱাৰে। সেই কথাটোৱে আমি বাৰম্বাৰ কৈ আছোঁ। মই পুনৰাই কৈছোঁ, সকলো নাগৰিককো কৈছোঁ, সচেতন নাগৰিকসকলক জনাইছোঁ, সুধী সমাজক জনাইছোঁ। এমালগেমেশ্যন একত্ৰীকৰণৰ সম্পৰ্কে মূল কথাটোৱে হ'ল ছাত্ৰ ছাত্ৰীৰ সংখ্যা। ছাত্ৰ ছাত্ৰী যদি আছে বিদ্যালয় থাকিব, ছাত্ৰ ছাত্ৰী যদি নাই খুব নগণ্য সংখ্যক আনছাষ্টেইনেবল সি বহনক্ষম ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো নহয়, তেতিয়াহ'লে আমি একত্ৰীকৰণৰ ফালে যাব লাগিব। ধন্যবাদ। আমাৰ 3 ধৰণৰ মডেল স্কুল। এটা হ'ল চাহ বাগিচা আদৰ্শ বিদ্যালয়। গতিকে চাহ বাগান অঞ্চলত বিশেষভাৱে আমি সৰ্বমুঠ 200খন বিদ্যালয় স্থাপন কৰাৰ লক্ষ্যৰে চৰকাৰে কাম কৰিছে। ইয়াৰে 97খন ইতিমধ্যে আমি উদ্বোধন কৰিলোঁ। 97ত পাঠদান আমাৰ আৰম্ভ হৈ গ'ল। বাকীখিনি বিদ্যালয় আমি পৰ্যায়ক্ৰমে আমি নিৰ্মাণ কৰিম। প্ৰত্যেকজন বিধায়কে একোখনকৈ বিদ্যালয় এডপ্ট কৰিব। সেই বিদ্যালয়খনক আমি কৈছোঁ বিধায়কৰ আদৰ্শ বিদ্যালয়। তাত বিধায়কজনে উদ্যোগ লয়, তেওঁৰ সভাপতিত্বত বিদ্যালয়খনৰ উন্নীতকৰণৰ কাম চলিব। তৃতীয়টো হ'ল যিটো ইকনমিকেলি বেকৱাৰ্ড ব্লকত আৰম্ভ হৈছিল, সেইটো হ'ল আদৰ্শ বিদ্যালয় বুলি কোৱা যায়, যিখিনি CBSEৰ অধীনত আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়। এনে বিদ্যালয় আমাৰ 25খন চলি আছিল আৰু 21খন নিৰ্মীয়মান আছিল। এই 21খনৰ ভিতৰত 13খন আমি এইবাৰ কাৰ্যক্ষম কৰিছোঁ, 13খনত আমি পাঠদান আৰম্ভ কৰিছোঁ। 8খনত আৰু কিছু নিৰ্মাণৰ কাম বাকী আছে, এইখিনি আমি নেক্সট ছেশ্যনত আমি আৰম্ভ কৰিম। আৰু আমাৰ এই আদৰ্শ বিদ্যালয়খিনি ইয়াৰ মাজৰ পৰা 14খন বিদ্যালয়ে এইবাৰ CBSEৰ মেট্ৰিক পৰীক্ষা দিছিল আৰু আমাৰ পাছ পাৰ্চেণ্টেজ তাতে 96.8। আৰু 14খনৰ ভিতৰত 7খন বিদ্যালয়ে 100% পাছ পাৰ্চেণ্টেজ তাতে। আমাৰ এখন বিদ্যালয়ত ফলাফলটো অলপ বেয়া হোৱাৰ কাৰণে সামগ্ৰিকভাৱে আমি 96.8লৈ গুচি গ'লোঁ। নহ'লে আমাৰ 97-98%ৰ ভিতৰত থাকিলেহেঁতেন। এতেকে আমাৰ আদৰ্শ বিদ্যালয়ৰ যিহেতু ফলাফলটো ভাল, ইয়াৰ আউটকামটো ভাল, পাৰফৰ্মেঞ্চ ভাল, গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত CBSEৰ অধীনত এখনকৈ আদৰ্শ বিদ্যালয় অসম চৰকাৰে প্ৰতিষ্ঠা কৰে। মাচুল এটাটো থাকিবই, কাৰণ আমি আদৰ্শ বিদ্যালয়সমূহ পোনপটীয়াভাৱে চৰকাৰৰ অধীনত মানে চৰকাৰৰ ডিপাৰ্টমেণ্টৰ দ্বাৰা পৰিচালনা নকৰি আমি আদৰ্শ বিদ্যালয় সংগঠন, যেনেকৈ কেন্দ্ৰীয় বিদ্যালয় সংগঠন আছে, নবোদয় বিদ্যালয় সংগঠন আছে, আমাৰ এক চৰকাৰী ছ'চাইটি আদৰ্শ বিদ্যালয় সংগঠন গঠন কৰি তাৰ অধীনত পৰিচালনা কৰা হৈছে। 100% মাচুল ফ্ৰী ক'তো নহয়। মাচুল বুলি ক'লে কি মাচুল আপুনি তাতেও ক'ব লাগিব। মাচুল বুলি ক'লে তাত ক্ৰীড়াৰ মাচুল এটা থাকে, আলোচনীৰ মাচুল এটা থাকে, ফেষ্টিভেলৰ মাচুল এটা থাকে, বিভিন্ন ধৰণৰ মাচুল থাকে। এতিয়া তাৰ মাজত এটাত মাচুল থাকে টিউশ্যন ফিজটো ফ্ৰী। গতিকে তেওঁলোকে আদৰ্শ বিদ্যালয়ে 300 টকা লৈছে, সেইটো বিদ্যালয়খনৰ আনুষংগিক ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন উৎকৰ্ষ সাধন কৰাৰ কাৰণে ব্যৱহাৰ কৰিব লগা যি পুঁজি দৰকাৰ তাৰ কাৰণে। নতুন শিক্ষক নিযুক্তি নহয়, এক্সিষ্টিং শিক্ষক তেওঁলোককে ট্ৰেইনিং দিয়া হ'ব। আৰু মই ভাবোঁ আমাৰ সৰহসংখ্যক শিক্ষক তেওঁলোক ভাল, তেওঁলোক কম্পিটেণ্ট।